নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো হ'ল আলু ভাজি। বৰপেটাৰ দৌল উৎসৱৰ সময়ত আলু ভাজি আৰু ৰঙা কণী প্ৰায় বিখ্যাত। আজি মই আলু ৰেচিপিটো দেখাম। ইয়াত দেখিছে মই 2টা আলু, জলকীয়া, পিঁয়াজ আৰু ধনিয়া অকণমান লৈছোঁ। এতিয়া মই আলুখিনি সৰুকৈ কাটি সিদ্ধ কৰি ল'ম আৰু পিঁয়াজটো মই কাটি ল'ম। জলকীয়া আৰু ধনিয়াখিনিও মই একেলগে কাটি ল'ম। এইখিনি মোৰ কটা হৈ গ'ল। এতিয়া আলু সিদ্ধ কৰি পানীখিনি সৰিবৰ কাৰণে মই তেনেকৈ দি থৈছোঁ। এয়া দেখিছে নহয়, পানী সৰি গৈছে। ইয়াত মই ৰিফাইন দি দিছোঁ, অকণমান ৰিফাইন দি দিছোঁ। তাৰপিছত মই পিঁয়াজ আৰু জলকীয়া দিছোঁ, দি অকণমান ভাজিছোঁ। একদম কম জুইত ভাজিছোঁ। ইয়াৰ পিছত মই ইয়াত হালধি আৰু নিমখ জোখমতে দিব। এয়া মই দিছোঁ নিমখ আৰু হালধি। তাৰপিছত এইখিনি মই আৰু অকণমান ভাজিম। মই কম জুইতে 3 মিনিটমান ভাজিছোঁ। পিঁয়াজখিনি সিজিব লাগিব, পিঁয়াজ জলকীয়াখিনি সিজিব লাগিব, সেইকাৰণে কম জুইত মই এনেকৈ লৰাই আছোঁ। আজি মই আপোনালোকক আলু ৰেচিপিটো দেখালোঁ আৰু মই নেক্সটবাৰ আপোনালোকক দেখাম ৰঙা কণী কেনেকৈ বনায়, সেইটো ৰেচিপি লৈ আহিম। এতিয়া মই সিদ্ধ আলুখিনি ইয়াৰ ওপৰত দি দিছোঁ। দি এইখিনিও মই লৰাই দিম। 5 মিনিটমান এনেকৈ ভাজি থাকিম। কম জুইত মই ভাজি থাকিম এনেকৈ। ইয়াৰ ওপৰত মই ধনিয়া দি দিম। ইয়াত দেখিছে নহয়, মোৰ ভজা প্ৰায় হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত মই কেঁচা ধনিয়া দি দিছোঁ। এইখিনি মই নমাই থ'ম। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব। ধন্যবাদ।